गुड मर्निंग फ्रेंड्स, स्वागतम जानाइছো मोर अन्य एटी भिडिओ লৈ আৰু এসক আমাৰ কেছবে এয়া টেঙা হাতত লৈ এয়া খাবলৈ ৰৈ আছে। এইটো টেঙা চক এইটো এই টেঙাটো ভাইটিক পঠিয়াই মই অনা কৰাইছিলো। ভাইটিয়ে টেঙাটো আনিলে। এসক এইটো টেঙা আজি মানে তামাম টেঙা খাম আৰু এটা টেঙা আৰু মই ভাইটি আৰু আমাৰ কেছবে যিহেতু টেঙা নাখায়ে তথাপিও আৰু অলপ চলপ খাব। এইটো আমাৰ কেছবে টেঙাটোৰ লগত খেলি আছে চাওক এয়া। আৰু এইফালে আছে আমাৰ টেঙাৰ লগত এইটো চাওক এইটো নিমখ জলকীয়া টেঙাৰ লগত খাব লাগিব। আৰু সেয়া কেছবে চাওক টেঙা কাটি আছে। এইটো কাটিছা কেছব টেঙা কাট খাই যাব। এইটো মই কাটিম ধোৱা মই কাটিম। এইটো চাওক টেঙাটো এতিয়া কাটিম চাওক আপোনালোকে। এয়া চাওক মই টেঙা কাটি আছো। কাটিম দে কেছব চকু মাৰি গ'লে আকৌ বেয়া পৰিব। ভাল লাগিব ভাইটিক মই কলপাত আনিবলৈ দিলোঁ। ভাইটিয়ে কলপাতে নাপালে পাছফালে গছত। তুমি নোৱাৰা কামবোৰ একদম উৎপাত কৰি দিলে বহুত কম। চব টেঙা বাকলি এয়া ধুনীয়াকৈ আমাৰ কেছবে টেঙা বাকলিকেইটাৰ লগত খেলি আছে। আৰু মই এইফালে টেঙা কাটি আছোঁ। টেঙাৰ বাকলিটো বহুত টান পায়। ইমান টান টেঙাটো বাকলি মানে কাটিব নোৱাৰি ইমানে টান। অ'কে চব আধা ঘৰৰ পৰা সৰু কটাৰীখন লৈ যাওঁ। এইটো টেঙা বাকলিকেইটা এৰুৱাব লাগিব নহয়। ভিতৰত চাবা যোৱা ভিতৰত চাবা যোৱা ভিতৰত। আমাৰ টেঙা এৰুৱা হৈ গ'ল। এয়া চাই লওক এইটো টেঙা জলকীয়া জ্বলা হ'বনে কি লাগে? টেঙা খাই পানী নাখায়। এয়া চাওক আমাৰ টেঙা ৰেডি হৈ গ'ল আৰু খাই লওঁ কেনেকুৱা লাগে আপোনালোকক জনাম বাৰু। আৰু এইটো চাওক মই পকৰি অলপ বনাম বুলি ভাবিছোঁ। গতিকে ইয়াত মই পিঁয়াজ কাটি ল'লোঁ আৰু ইয়াত লাই শাক পদিনা পাত আৰু নিমখ হালধি দি মই ইয়াত মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই গেছতে বনাই দিম। আৰু বনাই পেলাই কেছবে যিহেতু কান্দি আছে তাক বনাই দিব লাগে। চাহ পকৰি বনাই পেলাই তাক দিওঁ খাবলৈ। সিও বহুত কান্দি আছে। তাক যিহেতু ফুৰিব যাব লাগে। কেছব আহিব এতিয়া আহিব এয়া চাওক কেছবে কান্দি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। লগ পাম অন্য এটি ভিডিঅ'ত।